নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ অহা 18 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ অসমীয়া গ্ৰামাৰৰ কেইটামান ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰাৰ কুৱেশ্যন আনচাৰৰ বিষয়ে। মই আশা কৰোঁ ইয়াত মই যিকেইটা কুৱেশ্যন আনচাৰৰ বিষয়ে ডিছকাছ কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ 100% কুৱেশ্যন কমন থাকিব। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তেনেহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কাছৰ বাচন গলোতা। আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2011 আৰু 13ত আহিছিল। এই কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট হয়। ইয়াৰ উত্তৰটো হৈছে কহাৰ। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যনটো হৈছে যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে। আৰু এই কুৱেশ্যনটো তোমালোকৰ যোৱা 2012 আৰু 16ত আহিছিল। গতিকে এইবাৰ অহাৰ খুবেই সম্ভাৱনা আছে, তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰটো হৈছে কৃতজ্ঞ। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যনটো হৈছে মাটিৰ বাচন সাজোতা। এই কুৱেশ্যনটো তোমালোকৰ HSLC 2012ত আহিছে। ইয়াৰ উত্তৰটো হৈছে কুমাৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাক সহজে লংঘন কৰিব নোৱাৰি। এই কুৱেশ্যনটো এইবাৰৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হয়, গতিকে চাই ল'বা। আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2013ত আৰু 16ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে অলংঘন। 5 নম্বৰ কুৱেশ্যনটো হৈছে বাটেদি যোৱা মানুহ। এই কুৱেশ্যনটো তোমালোকৰ যোৱা এক্সাম 13ত আৰু 18ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে বাটৰুৱা। ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যনটো হৈছে ঘৰতে থাকি কৰিব পৰা উদ্যোগ। ইয়াৰ উত্তৰটো হৈছে কুটিৰ শিল্প। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাৰ মৰণ নাই। আৰু এই কুৱেশ্যনটো তোমালোকৰ 2013ত আৰু 16ত আহিছিল। ইয়াৰ উত্তৰটো হ'ব অমৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাক পৰিহাৰ কৰিব নোৱাৰি। এই কুৱেশ্যনটো তোমালোকৰ HSLC 2014ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে অপৰিহাৰ্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে। এই কুৱেশ্যনটো 14ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে জিতেন্দ্ৰ। 10 নম্বৰ কুৱেশ্যনটো হৈছে যাৰ কোনো শত্ৰু নাই। আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2014 আৰু 15ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে অজাতশত্ৰু। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কঁঠালৰ সৰু কলি। HSLC 2014ত আহিছিলে এই কুৱেশ্যনটো। ইয়াৰ উত্তৰটো হ'ব মচি। 12 নম্বৰ কুৱেশ্যনটো হৈছে পনীয় গাখীৰ দিয়া গাই গৰু। এই কুৱেশ্যনটো তোমালোকৰ HSLC 2015 আৰু 18ত আহিছিল। ইয়াৰ উত্তৰটো হ'ব জলাহী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাৰ ঈশ্বৰৰ অস্তিত্ব বিশ্বাস নাই। এই কুৱেশ্যনটো 2015ত আহিছিল আৰু ইয়াৰ উত্তৰটো হ'ব নাস্তিক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি কটাৰ অৰ্থ নাই। 15ত আৰু 16ত কুৱেশ্যনটো আহিছিল। এইবাৰ অহাৰ সম্ভাৱনা আছে, গতিকে তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰটো হৈছে নিৰৰ্থক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে এবাৰ গুটি লাগি মৰা গছ। 15ত আহিছিল কুৱেশ্যনটো। ইয়াৰ উত্তৰটো হ'ব ঔষধি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি কণীৰ পৰা জন্মে। 16ত আহিছিল কুৱেশ্যনটো। ইয়াৰ উত্তৰটো হ'ব অণ্ডজ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি আগে হোৱা নাই। এইটো 16ত আহিছিল। ইয়াৰ উত্তৰটো হৈছে অভূতপূৰ্ব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে একে গুৰুৰ শিষ্য। এই কুৱেশ্যনটো 2016ত আহিছিল আৰু ইয়াৰ উত্তৰটো হৈছে সতীৰ্থ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বিষ্ণুৰ বকত যি তেওঁ। ইয়াৰ উত্তৰটো হৈছে বৈষ্ণৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৰান্ধি খাব পৰা কলৰ পলি। আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2017ত আহিছিল। ইয়াৰ উত্তৰটো হ'ব পচলা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে একে মাতৃৰ গৰ্ভত জন্ম যাৰ। এই কুৱেশ্যনটো 2017ত আহিছিল। এইবাৰ অহাৰ সম্ভাৱনা আছে। ইয়াৰ উত্তৰটো হৈছে সহোদৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে একে ঠাইত স্থায়ীভাৱে বসবাস নকৰা লোক। এই কুৱেশ্যনটো বহুতো ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে, গতিকে তোমালোকে ধুনীয়াকৈ চাই ল'বা এইখিনি। যাযাবৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি একেলগে পঢ়ে। HSLC 2018ত আহিছিল কুৱেশ্যনটো। আৰু ইয়াৰ উত্তৰটো হৈছে সহপাঠী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাক মূল্য দি কিনিব নোৱাৰি। আৰু এই কুৱেশ্যনটো তোমালোকৰ HSLC 2018ত আহিছিল আৰু ইয়াৰ উত্তৰটো হৈছে অমূল্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাক পৰিত্যাগ কৰিব নোৱাৰি। 18ত আহিছিল আৰু এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে অপৰিহাৰ্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে একেলগে উপজা দুটা সন্তান। এইটো দি দিব পাৰে, এতিয়ালৈকে অহা নাই। ইয়াৰ উত্তৰটো হৈছে যমজ।
ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি অনাই বনাই ঘূৰি ফুৰে আৰু এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে অঘৰী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আনৰ ভাল দেখিব নোৱাৰা। এই কুৱেশ্যনটোৰ উত্তৰটো হৈছে পৰশ্ৰীকাতৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যাক সহজে লাভ কৰা যায়। ইয়াৰ উত্তৰটো হৈছে সুলভ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যি পৰিণাম চিন্তা কৰি কাম কৰে, দূৰদৰ্শী। মই আশা কৰোঁ ইয়াত মই যিকেইটা কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ 100% কুৱেশ্যন কমন থাকিব। আৰু যদি তোমালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা নিত্য নতুন ভিডিঅ' পোৱাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।